Hello everyone, মই জাবেদ আৰু ওয়ান সেকেন্ড তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞানম একাডেমীলৈ স্বাগতম জনালো। আজি মই তোমালোকক পঢ়াম ক্লাছ 12 ৰ ইংলিছৰ যোনটো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ আছে দা লাষ্ট লেসন বুলি সেই পাঠটি অলপো আমি পলম নকৰাকৈ আজি পাঠটো আৰম্ভ কৰিছো। দা লাষ্ট লেসন মানে কি দা শেষৰটো পাঠ বা শেষৰটো ক্লাছ এনেকুৱা ধৰণৰ এটা অৰ্থ বুজায়। পাঠটি লিখিছিল এলফন্স ডডেট নামৰ যোনগৰাকী লেখক আছিল তেখেতে। এতিয়া আমি প্ৰথমতে পাঠটো পঢ়াৰ আগতে এলফন্স ডডেট কোন হয় সেই বিষয়ে জনাৰ প্ৰয়োজন। এলফন্স ডডেট জন্ম হৈছিল তেখেতৰ 1840 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1897 চনত। এলফন্স ডডেট ৱাজ এ ফ্ৰেঞ্চ নভেলিষ্ট এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ। এলফন্স ডডেট কোন আছিলে? এগৰাকী ফ্ৰান্সৰ ঔপন্যাসিক, নভেলিষ্ট মানে ঔপন্যাসিক এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ আৰু এজন কি চুটি গল্পৰ লেখক বুলি কৈছে। The last lesson is set in the days of the Franco-Prussian War, in which France was defeated by Prussia led by Bismarck. এটা তোমালোকে হয়তো নিশ্চয় কিছুসকলে জানিবা যে কি আমাৰ এখন যুদ্ধ হৈছিল ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত। যুদ্ধখন হৈছিল 1870 পৰা 71 চনৰ ভিতৰত। এই 1870 পৰা 71 চনৰ ভিতৰত যি ফ্ৰান্স আৰু প্ৰুছিয়ানৰ মাজত যুদ্ধ হৈছিলে এই দুইখন দেশৰ মাজত, সেই সময়ছোৱাৰ এটা কাহিনীক লৈ পেলাই আজি এই লাষ্ট লেসন নামৰ যোনটো পাঠ আছে সেই পাঠটি মানে সেই ফ্ৰান্স আৰু প্ৰুছিয়ান ৱাৰৰ বা যুদ্ধৰ সময়তে লিখা হৈছিলে। য'ত অৰ্থাৎ যিখন যুদ্ধত কি হৈছিলে ফ্ৰান্স দেশখন কি হৈছিলে ৱাজ ডিফিটেড বাই প্ৰুছিয়া লেড বাই বিছমাৰ্ক। কি হৈছিলে মানে প্ৰুছিয়াৰ হাতত ফ্ৰান্স দেশখন হাৰিছিলে আৰু প্ৰুছিয়াই গোটেই দেশখন শাসন কৰিবলৈ ধৰিছিলে। প্ৰুছিয়া দেন কনচিষ্টেড অফ হোৱাট নাও আৰ দ্য নেশ্যনছ অফ জাৰ্মানী, পোলেণ্ড এণ্ড পাৰ্টছ অফ অষ্ট্ৰিয়া। আৰু তেতিয়াৰ যোনখন প্ৰুছিয়া আছিল কি এতিয়াৰ বৰ্তমান যি জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়া আছে সেই সময়ত এই আটাইকেইখন একেলগে মিলি পেলাই প্ৰুছিয়া বুলি আছিলে। গতিকে এই যিটো প্ৰথমতে ফ্ৰেন্স আৰু প্ৰুছিয়ানসকলৰ মাজত যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়ত লিখা এটা পাঠ বা সাধু হৈছে আমাৰ আজি দ্য লাষ্ট লেসন নামৰ পাঠটি। In this story, the French district of Alsace and Lorraine have passed into Prussian hands. আৰু তোমালোকে এই যিটো সাধু আছে বা পাঠ আছে পাঠটো পঢ়িলে গম পাবা যে যিদৰে ফ্ৰান্স প্ৰুছিয়ানৰ হাতত যুদ্ধত হাৰাৰ পিছত কি হয় সাধাৰণতে প্ৰুছিয়ানসকলে গোটেই ফ্ৰান্সত ৰাজত্ব কৰিবলৈ ধৰিলে আৰু ফ্ৰান্সৰে দুখন আগতে জিলা আছিলে এলছাছ এণ্ড লৰেইন বুলি। সেইখন বৰ্তমান আগতে কিহত আছিলে ফ্ৰান্সৰ হাতত আৰু এতিয়া কাৰ হাতলৈ গ'ল সেই দুখন জিলা আলছাছ এণ্ড লৰেইন কি হ'লে গ'ল প্ৰুছিয়ানসকলৰ হাতলৈ গ'ল। ৰিড দ্য ষ্টৰি টু ফাইণ্ড আউট হোৱাট ইফেক্ট দিছ হেড অন লাইফ এট স্কুল। তোমালোকক এই সাধুটো পঢ়িবলৈ দিছে আৰু তোমালোকক বিচাৰিব দিছে সেইসমূহ প্ৰভাৱ যিয়ে এই যিটো ফ্ৰান্স আৰু প্ৰুছিয়ানসকলৰ মাজত যুদ্ধ হৈছিলে সেই যুদ্ধখনে ফ্ৰান্সৰ স্কুল এলছাছ এণ্ড লৰেইন নামৰ ঠাইডোখৰৰ স্কুলখনত এখন স্কুলত কিদৰে প্ৰভাৱ পেলাইছিলে সেই সময়ছোৱাত সেই বিষয়ে তোমালোকে পাঠটো পঢ়িলে গম পাবা। গতিকে লেখকে পোনপ্ৰথমে আমাক এই ওপৰখিনি পঢ়িলে গোটেই থুলমূলকৈ গোটেই পাঠটোত কি আছিল তোমালোকে ভালদৰে বুজিব পাৰিবা। গতিকে মই প্ৰথমতে কৈ দিছোঁ যে এই পাঠটোত তোমালোকক এজন ল'ৰাৰ বিষয়ে পাবা। সেই ল'ৰাজনে ফ্ৰান্স আৰু প্ৰুছিয়ান ৱাৰ হৈ যোৱাৰ পিছত তাৰ স্কুলখনত কি কি পৰিৱৰ্তন লক্ষ্য কৰিছিলে সেই বিষয়ে এটা পাঠ দিয়া আছে। আমি আৰম্ভ কৰিলে তোমালোকে ভালদৰে বুজিব পাৰিবা। I started for school very late that morning and I was in great dread of scolding, especially because MML had said that he would question us on participles and I did not know the first word about them. কি হ'ল I started for school very late that morning. ইয়াত I বুলি কৈছে মানে মই, অৰ্থাৎ এজন ব্যক্তিয়ে কৈ আছে যে সেইদিনা তাৰ অৰ্থাৎ তেখেতৰ কি হ'ল স্কুললৈ যোৱাত বহুত ৰাতিপুৱা দেৰি হৈছে বা পলম হৈছে এণ্ড ৱাজ ইন গ্ৰেট ডেড আৰু অফ স্কল্ডিং আৰু স্কুলত পিটন খোৱাৰ ভয়ত তেওঁ বহুত ভয় লাগিছে। অৰ্থাৎ সেই স্কুলীয়া ছাত্ৰজনৰ বৰ ভয় লাগিছে স্কুললৈ সেইদিনাটো তেখেতৰ বা তাৰ কি হৈছিলে স্কুললৈ যোৱা দেৰিয়েই হৈছিলে। ইয়াৰ উপৰি তাৰ বহুত ভয় লাগি আছিল মাৰ খাবৰ বাবে বা পিটন খাবৰ বাবে, স্পেচিয়েলি বিকজ MML হেড say that he would question us on participles। কাৰণ স্কুলত MML নামৰ এজন শিক্ষক আছিলে আৰু শিক্ষকজনে কৈ থৈছিল যে সেইদিনা
তেওঁ কি ধৰিব পাৰ্টিচিপলছৰ ওপৰত কিছুমান প্ৰশ্ন উত্তৰ ছাত্ৰ ছাত্ৰীক সুধিব গতিকে এজন ছাত্ৰই কৈ আছে যে আজি মই স্কুললৈ আহাতেই দেৰি হৈছে আৰু মোৰ বহুত ভয় লাগি আছে পিটন খাম বুলি কাৰণ এম নামৰ ছাৰজনে আজি আমাক পাৰ্টিচিপলছৰ বিষয়ে সুধিব এণ্ড আই ডিড নট ন' দ্য ফাৰ্ষ্ট ৱৰ্ড এবাউট দেম আৰু মই অৰ্থাৎ সেই ছাত্ৰজনে কৈ আছে যে মই পাৰ্টিচিপলছৰ প্ৰথম আখৰটো একো নাজানো সেইটো বুলি কৈছে ফৰ এ মমেণ্ট আই থট অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ড'ৰ্ছ অলপ সময়ৰ বাবে ছাত্ৰজনে কৈ আছে যে মই আজি ক্লাছ নকৰোঁ বাহিৰতে গোটেই দিনটো ঘূৰোঁগৈ এনেকৈ ভাবিলে অলপ পৰ সেই ছাত্ৰজনে ইট ৱাজ ছ' ৱাৰ্ম আৰু সেইদিনাখন ৰাতিপুৱা বহুত ৱাৰ্ম অৰ্থাৎ বতৰটো উজ্জ্বল পৰিষ্কাৰ ছ' ব্ৰাইট আৰু সেইটোৱে একেই উজ্জ্বল পোহৰ ধুনীয়া এটা দিন আছিলে সেইদিনা দ্য বাৰ্ডছ ৱেৰ ট্ৰিপিং এট দ্য এডছ অফ দ্য উডছ আৰু কি কৈছে চৰাইবিলাকে ৰাতিপুৱা কি হৈ আছিলে চিঞৰ বাখৰ কৰি আছিলে এণ্ড ইন দ্য অ'পেন ফিল্ড বেক অফ দ্য ছ মিল দ্য প্ৰুচিয়ান চ'ল্ডাৰ্ছ ৱেৰ ডিলিং আৰু এইটো তোমালোকে বুজি লোৱা যে এই কাহিনীটো হৈছে আফটাৰ ফ্ৰান্স প্ৰুচিয়ান ৱাৰ মানে ফ্ৰান্স প্ৰুচিয়ানসকলৰ মাজৰ যি যুদ্ধ হৈ গ'ল তাৰ পিছৰ এটা কাহিনী আৰু আমি সকলোৱে ওপৰতে গম পাইছোঁ যে কি ফ্ৰান্স আৰু প্ৰুচিয়াৰ মাজত যোনখন যুদ্ধ তাত জিকিলে প্ৰুচিয়া গতিকে প্ৰুচিয়ানসকলে এতিয়া ফ্ৰান্সত দখল কৰি আছে গতিকে সেই ফ্ৰান্সৰ এলেকাত কি কৰি আছিল বুলি কৈছে যে প্ৰুচিয়ান যিসকল চ'ল্ডাৰ মানে সৈনিক আছিলে প্ৰুচিয়াৰ সৈনিকসকলে অ'পেন ফিল্ডত স্কুলখনৰ পাছফালে কি কৰি আছে ড্ৰিলিং কৰি আছে মানে প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ ইট ৱাজ অল মাছ মোৰ টেম্পটিং দেন দ্য ৰুল ফৰ পাৰ্টিচিপলছ বাট আই হেড দ্য ষ্ট্ৰেংথ টু ৰেজিষ্ট এণ্ড হাৰিড অফ টু স্কুল ল'ৰাজনে কৈছে যে এই সকলোটো বৰ আমোদজনক আছিলে বা বৰ ভাল আছিলে স্কুলৰ সেই প্ৰশ্ন উত্তৰখিনিতকৈ বাট আই হেড দ্য ষ্ট্ৰেংথ টু ৰেজিষ্ট এণ্ড হাৰিড অফ টু স্কুল কিন্তু কৈছে যে মই এই সকলোবোৰ মায়ামোহ সামৰি মায়ামোহ হিচাপে বুলি ক'লে ভুল হ'ব যে ল'ৰাজনে ভাবিছে যে যি হয় দেখা যাব আজি মই স্কুললৈকে যাওঁ এনেকৈ মনতে ভাবি লৈ পেলাই সাধাৰণভাৱে স্কুললৈ বুলি আৰম্ভ কৰিলে যাবলৈ ৱেন আই পাছ দ্য টাউন হল দেয়াৰ ৱাজ এ ক্ৰাউড ইন ফ্ৰণ্ট অফ দ্য বুলেটিন বৰ্ড এতিয়া তোমালোকে বুজা বুলেটিন বৰ্ড কি বুলেটিন বৰ্ড মানে হৈছে সাধাৰণতে এখন ন'টিছ বৰ্ড চাবাচোন যিবিলাক ৰাজহুৱা স্থান থাকে সেইবিলাকত সাধাৰণতে এখন বৰ্ড মৰা থাকে আৰু বৰ্ডখনত কি হৈ থাকে যিবিলাক ঘটনা ঘটি থাকে বৰ্তমান দেশত সেইবিলাক শ্ব' হৈ থাকে বা ওলাই থাকে এতিয়া ৱেন আই পাছ দ্য টাউন হল যেতিয়া সেই ছাত্ৰজনে স্কুললৈ বুলি গৈ আছে যেতিয়াই সি টাউন পাইছেগৈ তেতিয়া কি দেখিছে সি যে সেই বুলেটিন বৰ্ড নামৰ যোনখন ন'টিছ বৰ্ড আছিলে তাৰ ওচৰত বহুত মানুহৰ ভিৰ হৈ আছে মানে ফৰ দ্য লাষ্ট 2 years অল আৱাৰ বেড নিউজ হেড কাম ফ্ৰম দেয়াৰ আৰু ল'ৰাজনে কৈছে যে যোৱা প্ৰায় 2 বছৰ ধৰি দেখোন সেই বৰ্ডখনত ন'টিছ বৰ্ডখনত প্ৰায় বেয়া যিবিলাক ঘটনা বা খবৰ সেইবোৰেই আহি থকা হ'ল দ্য লষ্ট বেটেলছ দ্য ড্ৰাফ্ট দ্য অৰ্ডাৰ্ছ অফ দ্য কমাণ্ডিং অফিচাৰ এণ্ড আই থট টু মাইছেল্ফ উইদাউট ষ্টপিং হোৱাট কেন বি দ্য মেটাৰ নাও সি কৈছে ছাত্ৰজনে যে যোৱা 2 বছৰ ধৰি দেখোন বেয়া খবৰবোৰেই আহি আছে আজিনো কিনো আহিব হয়তো চাগে সেয়া আমাৰ সৈনিকসকল মৰিল ফ্ৰান্সৰ বা ঢুকাল বা শ্বহীদ হ'ল বা বৰ্ডাৰৰ পৰা বা দেশৰ সীমান্তৰ পৰা অফিচাৰৰ কামাণ্ড আহিছে যে অন্য দেশে কিবা যুদ্ধ আৰম্ভ কৰিছে বুলি এনেকুৱা ধৰণৰ যিবিলাক বেয়া খবৰ হয়তো সেইবিলাকেই আহিব পাৰে আৰু সি সেইবোৰ কথাকে ভাবি লৈ পেলাই স্কুলৰ ফালে গৈ আছে আৰু মনতে কৈছে হোৱাট কেন বি দ্য মেটাৰ নাও আৰু মনতে ভাবিছে যে এতিয়ানো কিনো হ'ব পাৰে আৰু বেলেগকৈ হয়তো এনেকুৱা বেয়া খবৰেই হ'ব চাগে এনেকৈ ভাবি সি স্কুলৰ ফালে গতি কৰি গৈ আছে সেইটোৱে Then, as I hurried by as fast as I could go, the blacksmith, Watchstar, who was there with his apprentice reading the bulletin call after me, "Don't go so fast, boy. You will get to your school in plenty of time." Then I was hurried. মানে কি কৈছিল ছাত্ৰজনে যে আৰু যেতিয়া মই সেই ন'টিছ বৰ্ডখন পালোঁ সেই সকলোবোৰ কথা ভাবি সি অলপ খৰখোজেৰে কি হ'ল স্কুলৰ ফালে গৈ আছে The blacksmith, Watchstar, who was there with his apprentice reading the bulletin call after me, "Don't go so fast, boy. You will get to your school in plenty of time."
তাৰপিছত কি কৈছে যে যেতিয়াই সি স্কুললৈ খৰখেদৰে গৈ আছিলে তেতিয়াই ব্লেক স্মিথ অৰ্থাৎ লোহাৰৰ কাম কৰে যেন দেখিছা নহয় দোকানবিলাকত সেই লোহাৰৰ কাম কৰা যাৰ নাম কি ৱাটষ্টাৰ তেওঁ ক'লে যে ইমান খৰখোজেৰে স্কুললৈ যোৱাৰ দৰকাৰ নাই ল'ৰা যে তুমি সময়মতে স্কুল পাবা এনেকৈ মানে অলপ হাঁহি খিকিন্তালি কৰি পেলাই জোকোৱা টাইপ অকণমান কৰি লৈ পেলাই যোনজন ৱাটষ্টাৰ নামৰ লোক আছিল তেওঁ এই স্কুলীয়া ছাত্ৰজনক অলপ ধেমালি কৰিলে আই থট হি ৱাজ মেকিং ফান অফ মি তেতিয়া সেই স্কুলীয়া ছাত্ৰজনে ভাবিছে যে সি মোৰ লগত হয়তো নিশ্চয় ধেমালি কৰিছে কাৰণ ফ্ৰান্সে অৰ্থাৎ সেই স্কুলৰ ছাত্ৰজনে কিয় ভাবিছে তেনেকৈ কাৰণ সি নিজে জানে যে আজি তাৰ স্কুললৈ দেৰি হৈছে আকৌ সি খৰখোজেৰে যোৱা দেখি সেই ব্লেক স্মিথজনে কি বুলি কৈছে যে স্কুললৈ ইমান খৰখোজেৰে যোৱাৰ প্ৰয়োজন নাই তুমি সময়মতে পাবাগৈ বুলি গতিকে ছাত্ৰজনে মনতে ভাবিছে যে ই মোৰ লগত হয়তো নিশ্চয় ধেমালিহে কৰিছে এণ্ড ৰিচ এমেবলছ লিটিল গাৰ্ডেন অল আউট অফ ব্ৰিথ আৰু এই সকলোবোৰ মানে পাৰ হৈ সকলোবোৰ মানে ঘটনা অতিক্ৰম কৰি এতিয়া কি হ'ল সেই ছাত্ৰজন এমেলৰ ক্লাছৰুমত অৰ্থাৎ এমেলৰ যোনখন বাগিচা আছিলে সৰু সেই বাগিচাখন পাৰ হৈ পেলাই ক্লাছটোৰ ফালে আগুৱাই গ'ল Usually, when school began, there was a great bustle which could be heard out of the street. The opening and closing of the desks, lesson repeated in unison, very loud, with our hands over our ears to understand better, and the teacher's great ruler rapping on the table. সাধাৰণতে যেতিয়া স্কুলবোৰ খোলে কি হয় এটা বহুত হুলস্থুলৰ পৰিৱেশ শুনা যায় ৰাস্তাৰ মূৰৰ পৰাই সাধাৰণতে কি হয় যেতিয়া এখন স্কুলৰ পৰিৱেশ বা স্কুললৈ ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা আহে পোনপ্ৰথমে আঁতৰৰ পৰাই চাবাচোন ৰাস্তাৰ আঁতৰৰ পৰাই শুনা যায় অলপ হুলস্থুলৰ পৰিৱেশ কিন্তু সেইদিনাখন কোনো ধৰণৰ হুলস্থুল নাছিলে সাধাৰণতে হুলস্থুলবিলাক কেনেকৈ হয় যে অপেনিং অন ক্লজিং দ্য ডেস্কবোৰ সিফালৰ পৰা সিফালে ডেস্ক বেঞ্চবোৰ সিফালৰ পৰা সিফালে নিয়া দৰ্জা খিৰিকী খোলাই হওক বা যিবোৰ পাঠ থাকে সেইবোৰ ডাঙৰ ডাঙৰকৈ চিঞৰি পঢ়াই হওক বা কি হয় যেতিয়া ডাঙৰ ডাঙৰকৈ চিঞৰি পঢ়ে বা কোনোবাই হুলস্থুল কৰি থাকে কিছুমানে কি কৰে কাণত হাত দি পেলাই কিছুমান পাঠ মনে মনে বুজিবলৈ চেষ্টা কৰি থাকে আৰু যেতিয়া হুলস্থুল কৰি থাকে তেতিয়া সাধাৰণতে হুলস্থুল কৰি থকাকেইজনক শিক্ষকে নিজৰ ডাঙৰ ডাঙৰ বেতেৰে কোবন দিয়ে এই এনেধৰণৰ এটা ডাঙৰ পৰিৱেশৰ বা বৃহৎ হাই হুলস্থুলৰ পৰিৱেশৰ মাজত সাধাৰণতে এখন স্কুলৰ ৰাস্তা কাষৰ পৰাই শুনা যায় অলপ হাই হুলস্থুলৰ পৰিৱেশটো কিন্তু সেইদিনাখন কি হৈছিলে অলপ বেলেগ হৈ আছিলে পৰিৱেশটো বাট নাও ইট ৱাজ অল ছ' ষ্টিল কিন্তু সেইদিনাখন বহুত অলপ বেলেগ হৈ আছিলে আই হেড কাউণ্টেড অন মাই কম'শ্যন টু গেট টু মাই ডেস্ক উইদাউট বিং চিন ল'ৰাজনে ভাবিছিল যে কোনো নেদেখাকৈ মই মোৰ নিজৰ জেগাত গৈ বহোঁগৈ বাট অফক'ৰ্ছ ডেট ডে এভৰিথিং হেজ টু বি এজ কুৱাইট এজ ছানডে মৰ্ণিং আৰু ল'ৰাজনে মনতে ভাবিছে যে হয়তো সেইদিনাখন ৰাতিপুৱাটো প্ৰায় এটা সাধাৰণতে দেওবাৰে ৰাতিপুৱা যেনেকুৱা অৱস্থা হয় তেনেকুৱা এটা পৰিৱেশ সেই সময়ছোৱাত ক্লাছৰুমটোৰ ভিতৰত সি দেখিবলৈ পাইছিল থ্ৰু দ্য উইণ্ড' আই ছ মাই ক্লাছমেটছ খিৰিকীৰে প্ৰথমতে সি এতিয়ালৈকে ক্লাছত সি সোমোৱা নাই সি ভাবিহে আছে যে কোনো নেদেখাকৈ মই ছাৰহঁতৰ আগেদি মনে মনে গৈ পেলাই মোৰ ডেস্কত বহি থাকিম আৰু এতিয়া সি কি কৰিছে যে খিৰিকীৰে নিজৰ যিখিনি সহপাঠী আছিলে বা একেলগে পঢ়া ছাত্ৰ ছাত্ৰী সেইসকলক চাইছে অলৰেডি ইন দেয়াৰ প্লেচেছ আৰু কি হৈ আছে সেইসকল নিজৰ জেগাতে বহি আছে এণ্ড MML ৱাকিং আপ এণ্ড ডাউন উইথ হিজ টেৰিবল আইৰণ ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম আৰু MML যোনগৰাকী সিহঁতৰ শিক্ষক আছিলে তেওঁ নিজৰ বাঁহীৰ চেপত কি কৰি লৈছে ষ্টীলৰ যিবিলাক আচাৰিডালেই হওক বা সেই পিটন দিয়া বেতডাল নিজৰ বাহু ফাকত ভৰাই লৈ পেলাই খোজকাঢ়ি আছে ইফালৰ পৰা সিফাল কৰি আই হেড টু অ'পেন দ্য ড'ৰ ল'ৰাজনে কি কৰিলে যে ক্লাছৰুমটোৰ যোনখন দৰ্জা সেইখন খুলিলে এণ্ড গ' ইন বিফ'ৰ এভৰিবডি আৰু সকলোৰে সন্মুখেদি সেই যোনজন ছাত্ৰ আছিলে যাবলৈ ধৰিলে ইউ কেন ইমেজিন হাউ আই ব্লাষ্ট এণ্ড হাউ ফ্ৰাইটেন আই ৱাজ
সেই ছাত্ৰজনে আমাক কৈছে যে তোমালোকে কল্পনা কৰা যে মোৰ কিমান লাজ লাগিছিল বা ভয় লাগিছিল সেই সময়ছোৱাত যেতিয়া সকলোৰে আগতে মই ক্লাছৰুমৰ দৰ্জাখন খুলি পেলাই মোৰ নিজৰ ছিটৰ ওচৰলৈ বা ছিটটোলৈ বহিবলৈ যাবলগীয়া হৈছিলে। বাট নাথিং হেপেন, MML ছ মি। কিন্তু একো ইমান আচল ঘটনাও হোৱা নাছিলে। MML অৰ্থাৎ শিক্ষকজনে মোলৈ চাইছিল এণ্ড ছেড ভেৰি কাইণ্ডলি, আৰু একদম সাধাৰণভাৱে কোনো ধৰণৰ খংভাৱে নকৈ মোক কৈছিলে কি বুলি, বা সেই ছাত্ৰজনে কি বুলি কৈছিলে, গো টু ইয়'ৰ প্লেচ কুইকলি, তুমি নিজৰ ঠাইত বহাগৈ সোনকালে, সেই বুলি কৈছিলে অকল। লিটল ফ্ৰান্স, যে ফ্ৰান্স, এতিয়া আমি গম পাইছোঁ যে সেই ছাত্ৰজনৰ নাম কি, ফ্ৰান্স। গতিকে পৰীক্ষাত আহিব পাৰে যে যোনগৰাকী ছাত্ৰ আছিলে ছাত্ৰজনৰ নাম কি, তেতিয়া আমি কি বুলি ক'ব লাগিব, ফ্ৰান্স। উই আৰ বিগিনিং উইদাউট ইউ। আৰু শিক্ষকজনে তেতিয়া ক'লে যে তুমি নিজৰ জেগাত বহাগৈ সোনকালে ফ্ৰান্স, আমি তুমি আহি পোৱাৰ আগতে আমি আৰম্ভ কৰিলোঁ, সেই বুলি ক'লে শিক্ষকজনে। অ'কে দেন, ঠিকে আছে, বেছি দীঘলীয়া নকৰোঁ যিহেতু 15 মিনিটৰ ভিডিঅ'টো হৈ গৈছে। গতিকে আজিৰ এই পাৰ্ট 1 হিচাপে মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সটখিনি মই পাৰ্ট 2 হিচাপে তোমালোকলৈ আগবঢ়াম। গতিকে আজিৰ এই পাৰ্ট 1ত যদি কিবা বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট বক্সত জনাবা, আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পালা ভিডিঅ'টো লাইক কৰি দিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। লগতে যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, নমস্কাৰ, মই জাবেদ আলী, আৰু এয়া আমাৰ ইউটিউব চেনেল জ্ঞানম একাডেমি। আমি এই চেনেলটিৰ যোগেদি ক্লাছ 1ৰ পৰা 10লৈকে পঢ়াই আছোঁ, আৰু 11-12ৰ আৰ্টছৰ ষ্টুডেণ্টখিনিৰ কাৰণে মই তেওঁলোকৰ বিষয়সমূহ এই চেনেলটিৰ যোগেদি আগবঢ়াই গৈ থাকিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলটিৰ লগত সংযোগ হ'ব বিচাৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষতে যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিবা যাতে আমাৰ চেনেলৰ যিকোনো ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। ধন্যবাদ।